নমস্কাৰ, মই শ্ৰী জগদীশ নাথ। আমি বিভিন্ন সময়ত দেখি আছোঁ সূৰ্যগ্ৰহণৰ এই প্ৰাকৃতিক পৰিঘটনাটোক মানুহে বিভিন্ন ৰং সানিছে। নিউজ চেনেলবোৰতো জ্যোতিষীসকলৰ লগত সাংবাদিকবোৰে বিভিন্ন ধৰণে ইয়াক প্ৰকাশ কৰিব চেষ্টা কৰিছে। আচলতে ঘটনাটো তেনে নহয়। সূৰ্যগ্ৰহণ এটা প্ৰাকৃতিক পৰিঘটনা। এই পৰিঘটনাটো মানুহ সৃষ্টি আগৰ পৰাই ঘটি আহিছে। মানুহ সৃষ্টি আগৰ পৰাই এই ঘটনা ঘটি আহিছে। এই ঘটনা আন কাৰো লগত আমি যদি বেলেগৰ লগত আমি নিৰিজাই আমি সাধাৰণভাৱে যদি আমি ক'ব বিচাৰোঁ যে গছ এজোপাৰ তলত আমি জিৰণি লওঁ, তাৰ কাৰণ কি? সূৰ্যৰ যিটো তাপমাত্ৰা, সূৰ্যৰ যিটো পোহৰ, সেই পোহৰৰ পৰা বাচিবলৈ, সেই তাপমাত্ৰাৰ পৰা বাচিবলৈ আমি গছজোপাৰ তলত জিৰণি লৈছোঁ। মানে সূৰ্যৰ যিটো তাপমান, সেই তাপমানটোক সেই গছজোপাই বাধা দিছে। সূৰ্যৰ যিটো পোহৰ, সেই পোহৰটো আমি ছাঁ টুকুৰা এটা ঠাই টুকুৰাত আমি ৰখিবলৈ আমি ভাল পাওঁ। তাৰ কাৰণটো হৈছে আমি সূৰ্যৰ যিটো পোহৰ, সূৰ্য পোহৰৰ এগেইনষ্টত, সূৰ্য পোহৰৰ বিপক্ষে যিয়ে কাম কৰিছে তাৰ লগত আমি একলগ হৈছোঁ। এতিয়া আমাৰ বিভিন্ন সময়ত আমি দেখিছোঁ যে মানুহবোৰে কয় সূৰ্যগ্ৰহণৰ সময়ত একো খাব নাপায় বা বিভিন্ন ধৰণৰ বাহিৰত ওলাব নাপায়। এনেধৰণৰ পৰিঘটনাবোৰ আমি বিভিন্ন সময়ত শুনিছোঁ। আচলতে সেইবোৰ একো অন্ধবিশ্বাস বুলি আমি ক'ব লাগিব। কাৰণ সূৰ্যগ্ৰহণৰ সময়ত আমি বাহিৰত ওলাব নোৱাৰা কোনো কাৰণ নাই। এই প্ৰাকৃতিক পৰিঘটনাটোত প্ৰকৃততে সূৰ্যৰ পৰা আমি পৃথিৱীয়ে পোহৰ পাওঁ বা বাকী গ্ৰহবোৰে সূৰ্যৰ পৰাই পোহৰ পায়। এতিয়া এই পোহৰবোৰ, সূৰ্যৰ পৰা অহা এই পোহৰবোৰ দিনৰ ভাগত আমাৰ সূৰ্যৰ পৰা পোহৰ পাই থাকোঁ। আৰু সেই অৱস্থাত যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজ অংশত যেতিয়া অন্য কোনোবা এটা বস্তু যেতিয়া আহিব, তেতিয়া আমি সেই বস্তুটোৱে সূৰ্যৰ পোহৰটো পৃথিৱীলৈ অহাত বাধা দিব। আৰু সেই বাধাটোৱেই হৈছে আমাৰ বাবে সূৰ্যগ্ৰহণ। এতিয়া কালি যেনেকৈ 21 জুনৰ কালি এই দিনটোত সূৰ্য আৰু পৃথিৱীৰ মাজ অংশত চন্দ্ৰ আহিছিলে। বিনিময়ত আমি সূৰ্যটো দেখাত বাধা আহি পৰিছিলে, সূৰ্য পোহৰ অহাত কিছু পৰিমাণে বাধা আহি পৰিছিলে। গতিকে আমি সেইটো এটা ঘটনা, প্ৰাকৃতিক পৰিঘটনা। সেইটো ঘটনা ঘটি আছে আৰু ঘটি থাকিব আজীৱন। এটা বছৰত সাধাৰণতে মুঠ 4টা গ্ৰহণ হয়। তাৰে 2টা সূৰ্যগ্ৰহণ আৰু 2টা চন্দ্ৰগ্ৰহণ। কালি বলয়াকাৰ সূৰ্যগ্ৰহণ হৈছিল আৰু সেই বলয়াকাৰ সূৰ্যগ্ৰহণটো এটা কথা, আমি খালী চকুৰে সূৰ্যলৈ যেনেদৰে চাব নোৱাৰোঁ, ঠিক একেদৰে আমি সূৰ্যগ্ৰহণৰ সময়তো খালী চকুৰে আমি সূৰ্যলৈ চোৱা অনুচিত, চোৱাটো ভুল। আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক বা আমাৰ যিসকল মানুহে এই বিষয়ে ভালদৰে অৱগত নহয়, তেওঁলোকক আমি সেইটো বুজাই দিয়া উচিত যে সূৰ্যগ্ৰহণটো প্ৰাকৃতিক পৰিঘটনা। ইয়াত আমি সূৰ্যলৈ পোনপটীয়াকৈ চাই পঠিয়াব নালাগে। আমি অন্য কোনো, যেনে আমি ছ'লাৰ ফিল্টাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে সাধাৰণভাৱেই ছ'লাৰ ফিল্টাৰ বনাবলৈ গিফ্ট পেপাৰ, আমাৰ গিফ্ট দিবলৈ যিটো কাগজ আমি ব্যৱহাৰ কৰোঁ, সেই ব্যৱহাৰটো 3টা লেয়াৰ বনাই, সাধাৰণতে 2টা লেয়াৰেৰে কাম হয়, 3টা লেয়াৰ বনাই আমি চাব লাগে। কিন্তু এটা কথা, 5 ছেকেণ্ডতকৈ অধিক সময় আমি সেই সূৰ্যলৈ চাই পঠিয়াব নালাগে। যেনেকুৱা যি ব্যৱস্থা, এক্স-ৰে হওক বা নেগেটিভ, আমাৰ যিবোৰ গিফ্ট পেপাৰৰ হওক 2টা লেয়াৰ দি বনোৱা, সেইবোৰক আমি 5 ছেকেণ্ডতকৈ অধিক সময় আমি চাব নালাগে। আৰু দ্বিতীয়তে আমি ৰিফ্লেক্টৰবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। সেইটো আটাইতকৈ ইজি প্ৰচেছ। আমি কালি বনাইছিলোঁ, ৰিফ্লেক্টৰৰ সহায়ত আমি চাইছিলোঁ। এইটো আমি ৰিফ্লেক্টৰ বনাইছিলোঁ। ইয়াত এইখন আমি ব্যৱহাৰ কৰিছোঁ, মিৰ'ৰ। এই মিৰ'ৰখন আমি ঢাকি ৰাখিছিলোঁ। এই মিৰ'ৰখন আমি দেখিছে ব্লেক টেপৰ দ্বাৰা ঢাকি ৰাখিছোঁ। ঢাকি ৰখাৰ ফলত সৰু ক্ষুদ্ৰ এটা কইনৰ এটাৰ দৰে সমান আকৃতিত আমাৰ ৰিফ্লেক্টৰখন ৰাখিব লাগে। ৰিফ্লেক্টৰখন ৰখাৰ পিছত আমি তাক য'তে ইচ্ছা যায়, যেনেকুৱা বেৰত আমি ইচ্ছা যায়, আমি যিমান দূৰত আমি ৰিফ্লেক্টৰৰ পৰা আমাৰ যিখন স্ক্ৰীণখন আমি যিমান দূৰত ৰাখিম, আমাৰ ইমেজটো সিমান ডাঙৰকৈ দেখা পাম। গতিকে আমি তেনেধৰণৰ ব্যৱস্থাবোৰ হাতত ল'লে আমি সম্পূৰ্ণৰূপে সূৰ্যগ্ৰহণৰ সময়খিনি আমি সূৰ্যগ্ৰহণ ভালদৰে চাব পাৰোঁ। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকললৈ অথবা আমাৰ যিসকলে এই পৰিঘটনাবোৰৰ বিষয়ে জানিব বিচাৰে, শিকিব বিচাৰে বা নজনাসকলক শিকাব বিচাৰে, তেওঁলোকলৈ এটাই অনুৰোধ যে তেওঁলোকে এই ধৰণৰ বস্তুবোৰ বনাই নিজে তৈয়াৰ কৰি ছাত্ৰ ছাত্ৰীসকলক এইবোৰ কেনেদৰে তৈয়াৰ কৰে এইবোৰ শিকায় আৰু ইয়াৰ চাইণ্টিফিক লজিকটোৰ বিষয়ে বুজাই তেওঁলোকৰ মাজলৈ যাব লাগে।
মই অসম বিজ্ঞান সমিতিৰ এজন আজীৱন সদস্যৰূপে মই মোৰ ঘৰতেই কালি পথৰ দাঁতিত আমি সূৰ্যগ্ৰহণৰ এই কাৰ্যসূচী আমি গাঁৱৰ ৰাইজক দেখাবলৈ চেষ্টা কৰিছিলোঁ। হয়, যথেষ্ট সফল হৈছোঁ। আজি অতিকৈ সুখী হৈছোঁ, মানুহবোৰে চাইছে। আৰু আটাইতকৈ ডাঙৰ কথা, এই বছৰ অসম বিজ্ঞান সমিতিয়ে হওক বা বিজ্ঞান প্ৰেমী সকলো মানুহৰ বাবে এটা সুখৰ দিন, কাৰণ কালি সকলোবোৰ বাধা নেওচি মানুহে সূৰ্যগ্ৰহণ প্ৰক্ৰিয়াটো ভালদৰে চাইছে, বুজিব চেষ্টা কৰিছে। 5 সহস্ৰাধিক লোকে, মুঠতে মৰিগাঁৱত 5 সহস্ৰাধিক লোকে কালি সূৰ্যগ্ৰহণ প্ৰক্ৰিয়াটোৰ বিষয়ে চাবলৈ আগবাঢ়ি আহিছে। বহুত ভাল লাগিছে। আৰু এনেধৰণৰ পৰিঘটনা বলয়াকাৰ সূৰ্যগ্ৰহণ বা সূৰ্যগ্ৰহণৰ প্ৰক্ৰিয়া বছৰটোত আমি দুবাৰ দেখিম, চন্দ্ৰগ্ৰহণ আমি দুবাৰ দেখিম। আৰু তাৰ উপৰিও মই এটা সাধাৰণ ডাটা এটা দিব বিচাৰোঁ, এনেধৰণৰ সূৰ্যগ্ৰহণ আমি পুনৰ 2031 চনত আকৌ ডাঙৰকৈ দেখা পাম। 2034 চনত আমি পূৰ্ণগা সূৰ্যগ্ৰহণ দেখা পাম, য'ত আমি সূৰ্যটো একেবাৰে নাইকিয়া হৈ যাব, এন্ধাৰ হৈ যাব। সেইটো চাবলৈ যথেষ্ট আশাবাদী হৈ ৰ'ম, আমি চাবলৈ বিচাৰিম। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক আৰু এই ভিডিঅ'টো চাই থকা সকলক এটাই কথা জনাম যে আপোনালোকে এই অন্ধবিশ্বাসৰ দিশটোৰ পৰা কিছু আঁতৰি আহি বিজ্ঞানসন্মত চিন্তাধাৰাৰে মানুহৰ মাজত যাওক, নিজেও সজাগ হওক, আনকো সজাগ কৰক যে এই ঘটনাবোৰ আচলতে চাইণ্টিফিকেলি লজিকটো কি আৰু এই প্ৰাকৃতিক পৰিঘটনাবোৰৰ মূল কাৰণ কি, কেনেদৰে এইবোৰ ঘটিছে, সেইবোৰ আপোনালোকে এজনকৈ বুজাবলৈ চেষ্টা কৰক। আৰু তেওঁলোকৰ যদি বুজাত কিছু অসুবিধা হয় তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰক, আমি এইবোৰ সম্পূৰ্ণৰূপে বুজাবলৈ চেষ্টা কৰিম। ধন্যবাদ।